ৰূপহীহাটৰ মাহেৰী পাৰত জুৰিয়া সমবায় সমিতিয়ে গ্ৰাহকক যোগান ধৰিলে প্লাষ্টিকৰ চাউল। এইবাৰ গ্ৰাহকক প্লাষ্টিকৰ চাউল যোগান ধৰাৰ গুৰুতৰ অভিযোগ মাহেৰীপাৰ জুৰিয়া সমবায় সমিতিৰ বিৰুদ্ধে। পামকুলিয়াডিঙা গাঁৱৰ জালালুদ্দিনক যোগান ধৰা চাউলত মিহলি হৈ আছিল প্লাষ্টিকৰ চাউল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধীনত জালালুদ্দিনে লাভ কৰিছিল চাউল। ৰাইজে লাভ কৰা চাউলৰ 40% প্লাষ্টিকৰ চাউল বুলি উঠিছে অভিযোগ। এই চাউলৰ ভাত ৰন্ধাৰ পিছত ওলাই দুৰ্গন্ধ। ইপিনে কিদৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ সৈতে প্লাষ্টিকৰ চাউল মিহলোৱা হ'ল তাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৰাইজে। এইবিলাক চাউল দিছে, এইবিলাক চাউল খালে গতি হ'ব নে নহ'ব? এইবিলাক চাউল খালে তোমাৰ বেমাৰ হ'ব, বেমাৰ হ'লে তোমাৰ বহুত ধৰণৰ অসুবিধা হ'ব। সেইকাৰণে আমি চৰকাৰৰ তাত হেৰি কৰিছোঁ যে চৰকাৰে এইবিলাক সেই তদন্ত ভালকৈ হেৰি লয়। এইবিলাক প্লাষ্টিকৰ চাউল, এই প্লাষ্টিকৰ চাউল খালে তাৰমানে হেৰি বহুত ধৰণৰ অসুবিধা হ'ব পাৰে, বেমাৰ হ'ব। ক'ত হৈছে এইটো সেই আমাৰ পামকালিয়াডিঙা সেই এজেঞ্চ হ'ল জালালুদ্দিন। ইয়াৰ বিষয়ে আপুনি চৰকাৰক কি ক'ব বিচাৰে? চৰকাৰক আমি হেৰি কৰিছোঁ যে এইটো ভালকৈ তদন্ত ল'ব লাগে আৰু ক'ৰ পৰা এই চাউলটো ওলালে সেইখিনি আমি তদন্ত খুজিছোঁ চৰকাৰৰ পৰা। রাইজে যদি এই চাইলে খাইলে তো যদি বেমার সেমার হয় এমনি আর করোনা বেমার সরকারে তো তদন্ত লোন লাগে এই চাইল দেয়ার রবার চাইল দিছে দেখুন দাঁতে মাঝে কামড় দিলে মুখত দি ফেলে পেলাই মারিলে এইটো কি হয় এইটো দাঁতত লাগি যায়। এইটো আমি আপোনাৰ চৰকাৰৰ কাছে আবেদন জনাইলো যে এইটো চাইলটো আপোনাৰ তদন্ত ল'ব লাগে কোনখিনিৰ পৰা আহিছে। এই যে পামকালিয়াডিঙা জালালুদ্দিনৰ দোকানত এইটো আহিলে চাইল, এইটো ৰাইজে চাইল নিয়া নেদেখে, এইটো গোটেইখিনি মানুহে কমপ্লেইন দিলে। এইটো মই চৰকাৰৰ কাছত আবেদন জনাইলে। চৰকাৰৰ ওচৰত আপুনি কি অনুৰোধ জনাইছে? এইটো চাউলৰ কাৰণে যদি কিবা এটা মানুহ যদি বেমাৰী হয় যে কি কৰিব, এইটো চৰকাৰৰ তদন্ত ল'ব লাগে। ৰূপহীহাটৰ পৰা ৰ'জ আহমেদৰ ৰিপৰ্ট, কোবৰা নিউজ অসম।